बे समाव बाक्सानिफ्राय मोनसे दुखुनि रादाब डिउटियाव थानाय समाव हाई ब्लाड प्रेसारजों जिउ गोमायो सीआरपीएफनि जवान हबगा गयारी बिथाङा। बिबानाव थानाय समाव सीआरपीएफनि जवाननि जिउ गोमानाया जिल्ला नाङैनो दुखुनि साया खोख्लैदों। बाक्सा जिल्ला बारबारि पुलिस थानानि सिङाव थानाय जफादं ओनसोलनि दिगफोराव दा बे समाव दुखुनि साया साग्लोबदों। मणिपुराव डिउटियाव थानाय समावनो सीआरपीएफनि जवान हबगा गयारिया गोजौ थै नारसिनथाय थामहिनबा हाई ब्लाड प्रेसारनि जाउनाव जिउ गोमायो। मख'नो गोनांदि हबगा गयारिया 2005 मायथाइयाव सीआरपीएफनि 152थि बेटेलियनाव हाबदोंमोन आरो मणिपुराव दासान्दि डिउटि मावगासिनो दंमोन। बिथाङा थांनाय 24 एप्रिल खालि बैसागुनि छुट्टी फोजोबनानै फिन गावनि खामानियाव मावहैफिनदोंमोन। नाथाय डिउटियाव थानाय समावनो दुखुनांथावै हाई ब्लाड प्रेसारनि जाहोनाव जिउ गोमायो सीआरपीएफ जवाना। दिनै बिथांनि गोथै सहखौ न'आव लाबोनायनि उनाव दुखुनि आबहावा सोमजिदों ओनसोलाव। रुंसारि जानाय समाव बिथाङा बिसि आरो फिसाजो फिसाज्लाखौ नागारलाङो। আচ্ছা, প্ৰথমতে মই কওঁ আজিৰ দিনটো আমাৰ খুব দুখৰ বিষয়, কিয়নো আজি হবগা গয়াৰী আমাৰ মাজত আৰু এতিয়া নাই। তেখেতে বিগত দিনত EXBLTৰ হৈ সক্ৰিয় কাম কৰিছিলে আৰু তেখেতে 2005 চনতে আমাৰ 156 বেটেলিয়নত ভৰ্তি হৈছিল। গতিকে তেখেতে আজিৰ দিনত তেখেতৰ এজন ল'ৰা আৰু এজন ছোৱালী পুত্ৰী আৰু পুত্ৰ হিচাপে এৰি থৈ গ'ল আৰু নিজৰ স্বামী বৰ্তমান আছে। তেখেতৰ এতিয়া আমাৰ জানকাৰীত এতিয়া তেখেতে মণিপুৰত ট্ৰেইনাত আছিলে আৰু মণিপুৰত ট্ৰেইনাত তাৰে পৰা তেখেতে 15 দিন বা 1 মাহৰ কাৰণে হয়তো ছুটি লৈ ঘৰলৈ আহিছিল বহাগৰ কাৰণে। গতিকে বহাগত তেখেতে গাঁৱৰ যি তেওঁৰ লগ আছিল তেওঁলোকৰ বা গাঁৱৰ ৰাইজৰ লগত 7 দিনীয়া বিহু যিটো আছে তাত তামচা ফূৰ্তি কৰিলে তেখেত। আৰু 22 তাৰিখে তেখেতে পুনৰ ভৰ্তিৰ ছুটি কাটি পেলাই গৈছে। 22 তাৰিখে গৈ পেলাই তাত হয়তো তেখেতৰ এটা ইংগিত তেখেতে অনুভৱ কৰিছে আৰু সেই মৰ্মে তেখেতে নিজৰ দেহাটো সুস্থভাৱে অনুভৱ কৰা নাই কাৰণে তেখেতে বাজাৰলৈ ঔষধ আনিম বুলি যোৱাত সেই বাজাৰতে তেওঁৰ এই দুৰ্ঘটনাটো হয় আৰু লগালগ তেখেতক শিলচৰৰ এটা চিভিল হস্পিটেলত ভৰ্তি কৰা হৈছে। হয়, আজি অলৰেডি তেখেতৰ বেটেলিয়নৰ ফালৰ পৰাও ইয়াত চালামি দিয়াৰ কাৰণে আহিছে আৰু আমাৰ ৰাইজৰ আৰু আমাৰ অঞ্চলবাসী ৰাইজো ইয়াত আহি পেলাই দুখ বেদনা কৰিছে।